অভিমন্যুৰ নিচিনাকৈ ফচি নগ'লে হ'ল ভিতৰত হয় নাই অভিমন্যুৰ নিচিনাকৈ ফচি নগ'লে হ'ল ভিতৰত ভিতৰত বন্দী হৈ নগ'লে হ'ল অভিমন্যুৰ নিচিনা একো নহয় দে ওলাব পাৰিবি হেল্ল' গাইজ আজি পুনৰবাৰ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক মই সীমা গগৈয়ে স্বাগতম জনাইছোঁ আশা ৰাখিছোঁ সকলো ভালেই আছে আৰু মোৰ বৰ্তমান ভালেই আৰু কালি যোৱা 12 ভাওনাৰ তাত আজি প্ৰদৰ্শনী দেখুৱাম কালি সোমাবলৈ দিয়া নাছিল আজি যাম সেইকাৰণে তাত সোমাম আপোনালোককো দেখুৱাম বুলি ভাবিছোঁ প্ৰদৰ্শনীত কি আছে চাম সকলোৱে আৰু ভাওনাৰ মানে পৰম্পৰাৰ ৰক্ষাৰ হেতু এই 12 ভাওনা পতা হয় 5 বছৰ মূৰে মূৰে 21খন ভাওনা একে ৰাতিতে হয় মানে দুদিন পতা হয় ভাওনা 21খন এদিনত আৰু 21খন এদিনত মানে 42খন হয় টোটেল দুদিনত 42খন ভাওনা পতা হয় 21খনকৈ আৰু ভাওনাও চাম আপোনালোকক ভাওনাও দেখাম কিন্তু দেখাবলৈ মানে ভালকৈ দেখাব পাৰোঁ নে নোৱাৰোঁ মানুহৰ ভিৰত ঠিক নাই যদি মানুহ কম থাকে তেতিয়া ভালকৈ দেখাব পাৰিম পাই গৈছে এয়া হা এইফালে আহক গেটখন তুহিনা বৰদলৈ তোমাৰ মনটো বৰদলৈয়ে অনুষ্ঠানৰ পাঠশালাত বিচাৰি আছে Zanda Alisa, hasil dinot kita lighting ada kali. প্ৰদৰ্শনী টিকেট কাটিবলগীয়া হৈছে প্ৰদৰ্শনী এফালৰ পৰা এনেকৈ চাই পেলাই নি এফালে গুচি যাম এনেকৈ গাড়ীলৈ গ'লগৈ কৈছে গাড়ী বিচাৰি পাব জানো এফালে দোকান আছে মানে প্ৰদৰ্শনীৰ দোকান এফালে নাযাওঁগৈ এইবিলাক বস্তু আছে এখন চাওঁ কন্যাকা ফাৰ্ম এইবিলাক কটেজ একদম তাৰ দৰে বনাইছে দেই এইফালে পাৰ্কখন বনাইছে ছাইডত আৰু এইফালে পাৰ গঁৰাল গঁৰাল চাল আছে আৰু ইফালে আছে নামঘৰখন নামঘৰ ভাগ প্ৰথমতে আছে এইটো চাইডে আৰু গৰু তাত গৰু ফাৰ্ম আছে কাৰণে গৰু ফাৰ্ম আছে বহুমুখী পামৰ এইবিলাক ধুনীয়াকৈ দেখুৱাই দিছে তাতে 10 টকা লৈছে আমি তাৰপিছত তাত ধুনীয়াকৈ তাৰ দৰে বনাইছে তাত থকা জোলনা চোলনাবিলাক চব বনাই দিছে খালি আৰু সিংহ আৰু এনেকুৱা হৰিণা নাই গঁড় আছে গঁড়ৰ হেৰি আছে এইফালে পাৰ্কখন দেখুৱাইছে তাত
তাত যিদৰে মানে ফুল চুলবিলাক আছে ধুনীয়াকৈ তাৰ দৰে অলপ দেখাবলৈ চেষ্টা কৰিছে আৰু ইপিনে এইফালে দেখুৱাই আছোঁ আপোনালোকক এক পাক ঘূৰি দেখাই দিওঁ পুৰা মহ বান্ধি দিছে সঁচা সঁচাকৈ ৰুই দিছে আৰু এইফালে গোমধান তাত খেতি কৰে দেখি ইয়াতো মানে দেখুৱাই দিছে আৰু ইফালেও বন্ধাকবি ফুলকবি আছে ধুনীয়াকৈ ৰুই থৈছে আৰু এখন ব্ৰইলাৰ ফাৰ্মখন ইয়াত দেখুৱাই দিছে সেইখন গৰু ফাৰ্ম এইফালে চব দোকানৰ বিপণী আছে ইয়াত মাছ দি থৈছে মাছৰ পোৱালি পোনা আছে আৰু ইয়াত গৰৈ মাছ দেখিছে এইটো মাছ দি থৈছে ইয়াত পুখুৰীকেইটা তাত থকা সেই ফিচাৰীকেইটা ইয়াত দি থৈছে ধুনীয়াকৈ পুখুৰীত মাছো দি থৈছে সেইখন গৰু ফাৰ্মখন তাতো এদিন দেখুৱাম বাৰু ইয়াতো ধুনীয়াকৈ দেখা দিছে আৰু এখন নামঘৰ দিছে জুম কৰি দেখাই দিছোঁ গৰৈ মাছ অঁ আৰু সেই মাজত ইয়াত দেখুওৱা এখন হৈছে পদ্ম হাজৰিকাদেৱৰ ঘৰখন ফাৰ্মৰ সোমাই যোৱা গেটৰ সন্মুখৰ পৰা অলপ আহি আছে সেই তাত ধুনীয়াকৈ দেখুৱাই দিছে আৰু ফুলবিলাকো বহুত ধুনীয়াকৈ দেখাইছে দেখিছে ইয়াত কি ধুনীয়াকৈ দেখুৱাই দিছে মানে ভাল লাগিছে হনুমান ৰাখি দিছে ধুনীয়াকৈ পৰৱৰ্তী ভক্তপ্ৰাণ ৰাইজ ভাতৃসকলক প্ৰাৰ্থনা জনাব বিচাৰিছোঁ কোনো কাৰণতেই আপোনালোকে জোতা চেণ্ডেল পিন্ধি সভাসমূহত প্ৰৱেশ নকৰে আমি পৰৱৰ্তী অনুৰোধ জনাইছোঁ আপোনালোকে এয়া দেখিছে কি ধুনীয়াকৈ একদম ভাল লাগি গৈছে সভাসমূহত প্ৰৱেশ নকৰে আমি ওজত খাব দেই সত্য নৃত্যৰ চেৰেকী পাক কাটি পাক পৌষ পাক এইবিলাক দেখুওৱা হৈছে ধুনীয়াকৈ এয়া মাজুলীৰ মুখাশিল্প দেখিছে কি ধুনীয়াকৈ ৰাখিছে দেখিছে কেনেকৈ বনোৱা হয় প্ৰথম ষ্টাৰ্টৰ পৰা দেখুওৱা হৈছে ইয়াত আৰু ইয়াৰ তলত দেখিছে আৰু এইফালে এয়া ধুনীয়াকৈ দেখুৱাই দিয়া হৈছে দেখিছে কৃষ্ণৰ পদচিহ্ন দেখুওৱা হৈছে ইয়াত ধুনীয়াকৈ ইয়াত লিখি দিছে এইবিলাক এইবিলাক ধুনীয়াকৈ দি দিছে ইয়াতে আৰু চিত্ৰ নামঘৰৰ মণিকূট আছে দেখিছে ইয়াৰ পৰাই সেৱা জনাইছোঁ বাকী এইপিনে দেখিছে ইয়াৰ সাঁচি পাতত গেলি গোপাল আছে এয়া সাঁচি পাতৰ লিখা আগতে মানে কেনেকৈ লিখিছিল কলম ব্যৱহাৰ নকৰাকৈ সেয়া দেখুওৱা হৈছে ইয়াত দেখিছে
বস্তুবিলাক বহুতখিনি থোৱাই মা দেখিছে ধেনুকাৰ দেখাই দিছোঁ আৰু দেখি পাবলৈ নাইকিয়া হৈছে আজিকালি এইখন ভালকৈ আমাৰ বান্ধৱ দেখিছে আৰু ইফালে যিমান পাৰোঁ সিমান দেখাবলৈ চেষ্টা কৰি আছোঁ আৰু সেইফালে এটা এইবাৰ চাওঁগৈ আৰু এইফালে দেখাই আছে এতিয়া বোকাখাচা ভাওনা হয় আমাৰ ইয়াতে জামুগুৰিহাটত তাৰে মানে এটা ইয়াত দেখুওৱা হৈছে প্ৰদৰ্শনী বোকাখাচা ভাওনা জামুগুৰিহাটতে হয় আৰু সকলোৱে গম পায় ইয়াত দেখিছে কি ধুনীয়াকৈ দেখা আছে বোকাখাচা ভাওনা যে পাতে নন্দ উৎসৱত পতা হয় এইবাৰ অলপকৈ চাবলৈ আহিছিলোঁ কিন্তু গৈ পাওঁতে অলপ দেৰি হ'ল চাবলৈ নাপালোঁ চোৱা নহ'ল বাৰু অলপ দেখিছোঁ তেওঁ মানে এয়া আপোনালোকক দোকান আৰু প্ৰদৰ্শনী এইবিলাক ইয়াত এতিয়া ইয়াৰ ভিতৰত আছোঁ আমি ইয়াত প্ৰদৰ্শনী জেগাত আছোঁ আমি প্ৰদৰ্শনী হৈ আছে বাহিৰত দোকানো বহুত আছে তাত দোকান দেখালেও আপোনালোকক মানে ভিডিঅ'টোত আজি দেখুৱাই শেষ নহ'ব আৰু ইমান ধুনীয়া ধুনীয়া বস্তুবিলাক বুলিলেও ল'ব নোৱাৰি কিছুমান দাম কম আছে আকৌ দামো আছে সেইকাৰণে আমি চোৱা নাই এয়া দেখিছে আমাৰ এশিঙীয়া গড় অসমৰ গৌৰৱ আৰু এইপিনে আছে কালীয়া দমন ইয়াত কালীয়া দমন ভাওনা পতা হয় জামুগুৰিহাটতে ইয়াত মানে ইয়াত দেখুওৱা হৈছে অলপ ভগৱান কৃষ্ণই মানে ইয়াত কালিয়াক দমন কৰোঁতে ইয়াত ধুনীয়াকৈ দেখুওৱা হৈছে কিন্তু বহুত ধুনীয়া ধুনীয়াকৈ প্ৰদৰ্শনী দেখাবলৈ চেষ্টা কৰিছে আৰু এইফালে ময়ূৰ ভাওনা আৰম্ভ হোৱা নাছিল আমি সেইবাবে প্ৰদৰ্শনীলৈ গুচি আহিলোঁ এতিয়া প্ৰদৰ্শনীত মানে আমাৰ চাই শেষ হোৱা নাই আৰু ভাওনা আৰম্ভ এতিয়া হৈছে চাগে অহা অকণমান সময়ো হ'ল কিন্তু মানে এতিয়া ভাওনা দেখাব পাৰিম নে সেইটোহে এতিয়া ক'ব নোৱাৰিছোঁ মানুহ বহুত ভিৰ হৈছে প্ৰদৰ্শনী দেখুৱাইছে টিকেট কাটিবলগীয়া হৈছে কাৰণে মানুহ মানে সোমাইছে আৰু চাইছে চোৱাবিলাকে ইফালেও আৰু আমিও এইপিনে এনেকৈ চাই আছোঁ তাক দেখিছে এটা গাড়ী চাবি অনুসন্ধান কাৰ্যালয়ত জমা পোৱা গৈছে ৰঙা ফিটাত সংলগ্ন এটা গাড়ী চাবি অনুসন্ধান কাৰ্যালয়ত জমা হৈছে আমি কোনো সৰকাৰী ব্যক্তি যদি গাড়ী চাবি হেৰাই দেখিছে মানুহ কিমান ভিৰ হৈ আছে বহুত ভিৰ আজি ইয়াত ইয়াত আছে এতিয়া চক্ৰবেহু দেখাই আছে আপোনালোকক এয়া চক্ৰবেহুত সোমাই আছে চবে চেষ্টা কৰিছে মই এবাৰ চেষ্টা কৰি চামগৈ সেইফালে সোমাব লাগিব মই তাৰপিছতে সেইফালে আপোনালোক দুয়োজনকে বিকুট আছে তেওঁলোকৰ ফলত বেছি বিচাৰি আছে সোমাংগে অলপ একবাৰ আপোনালোক দুয়োজনকে বিকুট আছে তেওঁলোকৰ ফলত বিচাৰি আছে লাইন আমি ৰখি আছো এইফালে পুৰা দীঘলীয়া লাইন হৈ গৈছে চক্ৰবিহুত সোমাই চাওঁ
কেনেকুৱা লাগে সোমাই চাম আমি ন ওলাব পাৰিবা নাই মোৰ নাজানো প্ৰথম সোমামহে সোমাবলৈ গৈ আছো কবিতা সৈতে আপোনাক বিচাৰি অনুসন্ধান কাৰ্যালয়ত হৈ আছে অভিমানৰ নিচিনাকে ফচি নগ'লে হ'ল ভিতৰত চক্ৰবিহুত ফচি গৈছো সঁচাকে দেই তেখেতক কমিটিৰ তৰফৰ পৰা চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে যদিও অভিভাৱক বা গাঁৱৰ কোনোবা চিনাকি ব্যক্তিয়ে যোগাযোগ কৰিবলৈ জনোৱা হ'ল মোলাডেল গাঁৱৰ ৰবীন বৰা তেখেত হঠাৎ মূৰ ঘূৰাই পৰাৰ পিছত কমিটিৰ তৰফৰ পৰা চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে যদিও তেখেতৰ অভিভাৱক বা গাঁৱৰ অন্য ব্যক্তিক যোগাযোগ কৰিবলৈ জনোৱা হ'ল এতিয়া ওলাবগৈ পাৰিমগৈ চাগে বুলি ভাবিছোঁ আৰু ওলাবগৈ পাৰিমগৈ চাগে এইবাৰ ওলাব পাৰিম বুলি ভাবিছোঁ পাক লাগি গৈছে চোন আৰু আজি ভিডিঅ'টো বহুত দীঘল হৈ গৈছে আজি ইয়াতে প্ৰদৰ্শনীতে শেষ কৰি দিছোঁ আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব আৰু নতুন ভিউৱাৰসকলে প্লিজ ছাবস্ক্ৰাইব কৰিব বাৰু ধন্যবাদ